নমস্কাৰ সকলোকে যোনসকলে ক্লাছ 10 আৰু 12 ষ্টুডেণ্ট হয় তেখেতসকলৰ এটা ভাল খবৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-27 আপোনালোকৰ ৰিলিজ হৈ গৈছে য'ত নেকি body4study.com পৰা ৰিলিজ কৰিছে স্কলাৰশ্বিপৰ নাম হ'ল আপোনাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-27 হয় এপ্লিকেবল ফৰ ক্লাছ 10 আৰু 12 ষ্টুডেণ্টৰ কাৰণে হয় আৰু স্কলাৰশ্বিপ এমাউণ্ট ফিক্সড হয় য'ত নেকি 30,000 দিব আৰু আপোনালোকৰ লাষ্ট ডেট 28 জুনলৈ হয় আৰু এপ্লাই কৰিব কাৰণে আপোনালোকৰ ৱেবছাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম যদি নেকি আপোনালোকে এইটো ৱেবছাইটত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আপোনালোক মই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা কৈ দিছোঁ য'ত নেকি আপোনাক সিম্পলি ক্লাছ 10 আৰু 12 পাছ কৰা হ'লে হ'ব 8 বছৰ হ'ব লাগিব আৰু এপ্লিকেণ্ট মাষ্ট বি 75% ওপৰত হ'ব লাগিব প্ৰিভিয়াছ ক্লাছত আপোনাক ক্লাছ 10ত 75% কৈ ওপৰত পাব লাগিব নাইবা ক্লাছ 12ত হ'লে আপোনাক ক্লাছ 75 কৈ ওপৰত পাৰ্চেন্টেজ থাকিব লাগিব আৰু এনুৱেল ইনকাম আপোনাক 8 লাখতকৈ কম হ'ব লাগিব আপোনাক 8 লাখতকৈ কম হ'ব লাগিব যিটো নেকি এনুৱেল ইনকাম হয় যেতিয়া আপোনালোকে এপ্লাই কৰিব আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ লাগিব প্ৰুফ অফ আইডেন্টিটি লাগিব ক্লাছ 10 আৰু 12 ৰ মাৰ্কশ্বিট লাগিব প্ৰুফ অফ এডমিশ্যন লাগিব কলেজৰ আইডি কাৰ্ড হ'লে হ'ব নহলে আপোনাৰ পেমেণ্ট ৰিচিপ্ট হ'লে হ'ব আৰু ফ্ৰী পেমেণ্ট ষ্ট্ৰাকচাৰ হ'ব লাগিব তাৰপিছত আপোনাৰ এনুৱেল পটেনশিয়েল ইনকাম চাৰ্টিফিকেট ইস্যু হ'ব লাগিব অথৰিটিৰ পৰা আৰু বেংক একাউণ্ট ডিটেইলছ লাগিব সিম্পলি আপোনালোকে অফিচিয়েল ৱেবছাইটত আহিব যাৰ লিংক মই ডেসক্ৰিপচনত দি দিম আৰু আহি কিনে আপোনালোকে সিম্পলি ভিউ ডিটেইলছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব যে স্কলাৰশ্বিপ ওপেন হৈছে আপোনালোকৰ 28 জুনলৈ লাষ্ট ডেট হয় আৰু ক্লাছ 10 ৰ ষ্টুডেণ্টৰ কাৰণে বুলি লিখা আছে আৰু প্ৰিফাৰেন্স দিব আপোনালোকৰ এইখিনি হয় যোনখিনি আপোনাৰ গভৰ্ণমেণ্ট স্কুল হ'ব লাগিব তাৰপিছত মানে প্ৰিফাৰেন্স দিব সিহঁতক আপোনালোকে গভৰ্ণমেণ্ট স্কুল হ'লে এপ্লাই কৰিব পাৰিব আৰু PWD কেণ্ডিডেট হ'ব লাগিব আৰু ষ্টুডেণ্ট ফ্ৰম নৰ্থ ইষ্ট ৰিজিয়নৰ হ'ব লাগিব মানে আপোনালোকৰ নৰ্থ ইষ্টাৰ্ণৰ পৰা হ'ব লাগিব